নমস্কাৰ, স্বাগতম জনাইছোঁ সকলোলৈকে আজিৰ মোৰ মিনি ব্লগটোলৈ। আজি গাইজ মই ঘৰৰ সকলো কাম কাজ কৰিব লাগিব। প্ৰথমতে কাঁহী বাচনবোৰ ধুই লওঁ। গাইজ আপোনালোকে ভাবিব পাৰে আজি কিয় এইবোৰ কাম কৰিবলগীয়া হ'ল, কাৰণ আজি মই কলেজ যোৱা নাই। ঘৰৰ মানুহ সকলোৱে পথাৰলৈ গ'ল, এইটোৰ কাৰণে অলপ সহায় কৰিলোঁ। এতিয়া গাইজ কাঁহী বাতি ধোৱা হৈ গ'ল আৰু এইখন চৌকাখন চফা কৰিব লাগিব গাইজ। চৌকাখনো চফা কৰা হৈ গ'ল, এতিয়া পানী তুলিব লাগিব গাইজ। গাইজ ইমান দূৰৰ পৰা তুলিব নালাগে, এইখনৰ পৰা তুলিব লাগে। আৰু গাইজ আপোনালোকে ভাবিছে চাগে নিজৰ টিউবৱেল আছে কিয় ইয়াৰ পৰা তুলিবলৈ আহিছে বুলি, কাৰণ গাইজ আমাৰ টিউবৱেলটো আইৰণ ওলায়, এইটো কাৰণে ইয়াৰ পৰা তুলিবলগীয়া। বাচন বৰ্তনবোৰ তাতে ধুব পাৰে বাৰু। এতিয়া গাইজ ঘৰৰ সকলো কাম কৰি গা ধুবলৈ আহিলোঁ, আকৌ বেলেগ টিউবৱেলত গা ধুবলৈ আহিলোঁ গাইজ। এতিয়া মই গাইজ চাবোন লগাই একদম ফ্ৰেছ হৈ ল'লোঁ, গাটো ধুই ল'লোঁ। এতিয়া গাইজ গা পা ধুই অলপ ফিল্ডলৈ ওলাই আহিলোঁ। আৰু গাইজ আজিৰ ভিডিঅ'টো কেনে লাগিল সকলোৱে কমেণ্ট কৰি জনাব।